মামা কৰোণাৰ কাৰণে এতিয়া কি নিয়ম মানি চলিব লাগিব এবাৰ কৈ দিয়কচোন। হাতখনহে মেইন। হাতখনক কন্ট্ৰোল কৰি ৰাখি চলিব পাৰিলে ভাল। মামা এতিয়া হাই ছেকেণ্ডেৰী এক্সাম আহি গ'ল। গাৰ্লফ্ৰেণ্ড 3-4টা আছে, সিহঁতৰ লগত কথা পাতিলে গোটেই দিনটো মানে ৰাতি দিনটো মানে সিহঁতৰ লগত কথা পাতোতে সময়টো গুচি গ'ল। এতিয়া কি কৰিম? এতিয়াতো এক্সাম আহি গ'ল, এতিয়াতো পাছ কৰিব নোৱাৰিম নেকি ছাৰ? সেকেন্ড ইয়ার এক্সাম? হয় মামা, ছেকেণ্ড ইয়াৰ এক্সাম। এতিয়া কি কৰিম, উপায় নাই। হে তৰি পৰীক্ষা দে, পাস কো ফেল কৰিলে। কি কথা ধেমালি নেকি? শংকৰদেৱ কলাক্ষেত্ৰত কি ৰাখিব? বোলে জাকৈটো ৰাখিম, মাছ মৰা জাল ৰাখিম। শুনিব ভাল, খালি কোনোবাই কব নেকি যে মই মোৰ আণ্ডাৰৱেৰটো লৈ গৈ মুখত ৰাখিমগৈ। সুটিয়ে লাল করে দেবো, নোংরামি বার করে দেবো। মামা আপোনাৰ গাৰ্লফ্ৰেণ্ডক আপুনি কিবা কওক। এইটো নকৰিবা দে। अरे हमारी शादी तो तब हो चुकी थी जब मैंने तुझे आई लव यू बोला था और तूने मुझे आई लव यू टू। কেনেকে হ'ব পাৰে কওকচোন? মই কোৱাই নাই এইবিলাক, নোকোৱা কথা। সদায় যাক লগ পাই থকা যায় তেওঁলোকে কথাবোৰ বুজিও নাচায়, নুসুধেও। কিছুমান মানে এনেই এইবিলাক কৰি থাকি ভাল পায়। अरे हमारी शादी तो तब हो चुकी थी जब मैंने तुझे आई लव यू बोला था और तूने मुझे लव यू टू। এনেকুৱা কথা কোৱা মানুহৰ সমান মূৰ্খ মানুহ পৃথিৱীত জন্ম হৈছে নেকি? এনেকুৱা মূৰ্খ মানুহটো মই জীৱনতো দেখা নাছিলো। You so fucking precious when you smile. खत्म। बाय बाय, टाटा, गुड बाय, गया।